ওই নাহর ফুলার বতর, ওই নাহর মোর মরমর, ওই নাহর, ওই নাহর। মাছকলাই ভগৱানে মোক গল্টা মাৰি পৃথিৱীখনত খেদাইহে দিলা। এতিয়া খবৰ বাতৰি ল'ব লাগে নে নালাগে সেইগিলা একো গমেই নাপায় কিজানি। মোৰ লগৰ চলি চবে বাইক ল'লা, ময়ে ল'ব পৰা নাই মাছকলাই। মোৰ লাইফটো আন্ধাৰে আন্ধাৰে যাব কিজানি। মই জন্ম পাওঁতে আন্ধাৰত জন্ম পাইছিলো নেকি। হাও কোনেনো ফোন কৰে বেৰেক পুৱাই পুৱাই। ঐ পাঠিয়া, তোক মই এটা ছাৰপ্ৰাইজ দিবাহে ফোন কৰিছো, এনে ফোন কৰা নাই নহয়। হা, তই মোক ছাৰপ্ৰাইজ দিবি? কি ভাই, কৌ জল্দি কৌ। মই এখন আজি বাইক কিনিলো নহয় নতুনকে। চোৱাৰ বাচ্চা, তই এইটোকো বেয়া ফোন মাৰছিলি, বেৰেক পুৱাই পুৱাই মাথাটো গৰম কৰি দিলি মাক চকলাই। তই বাৰু লৈছা মোক কোৱাটো কি দৰকাৰী আছিল নেকি? বেৰেক পুৱাই পুৱাই যি মোৰ মাথাটো গৰম কৰি পেলালি তই নাজানা নেকি মই যে বাইকৰ টেনচনতে এনেকে মৰি আছো। আৰু ফোন নামাৰিবি বাল। ঐ পাপা, তোৰ হুমেত বা হোৱা নাই? দেখা নাই নেকি মাক চকলাই ঘুমি আছো না শাৰী পাই আছো। হা, কি হৈছে বাবা তোৰ? কথাবিলাক যে ইমান খঙত কৈ আছা। কি হব আৰু, কেঁচৰাই বাইক ললা অকল, এতিয়া মইহে ল'বা আছো। এতিয়া মই বাহিৰতো ওলাই যাব নোৱাৰিম, চবেও সুধব বাইক ক'ত। মোৰ কি লাজ চাজ নালগে নেকি মাক চকলাই? তহঁতে এখন বাইকো আনি দিবা নোৱাৰা মোক। মই বাপেৰ লগত আজি আলোচনা কৰিম হা, কি কৈছে মাই? তই সঁচাই কৈছা নেকি? মাই তই যদি সঁচাই যদি আলোচনা কৰা মোক যদি বাইক খান আনি দিয়ে, তোকে ফাৰ্ষ্ট উঠাম মই। দে হ'ব দে, আলোচনা কৰিম বুলি কৈছো হে মই। এতিয়া যাও ভাত খাবা। যৌ মাক চকলাই, ভাতনো কিয় নাখাম আৰু যদি বাইক খান আনি দিয়ে আৰু। শুনছি না? নাই শুনা আকৌ, তই দেখোন কোৱাই নাই আকৌ মাক চকলাই। হেত তেৰিকা, মই কম হে এতিয়া। দে কৌ জল্দি কৌ, কি কবা আছে? মোৰ আৰু এটা ৰখি থাকিবা সময় নাই। আজি কেঁচৰাই বাইক ললা নহয়। তাতে এটা কি ডাঙৰ কথাটো হ'ল, কি হতিটো হ'ল মোৰ? কাবাৰ পুতেকে গাড়ী লৈছে, এতিয়া তই তাতে এনে কিয় কবা লগা হ'ল? আমাৰ সি আকৌ লাগে বোলে এখন বাইক। আজি ভাতে খোৱা নাই বাইকত ধৰি। সি বাৰু কথাটো মোকো কৈছিল, কিন্তু মইহে গুৰুত্ব দিয়া নাছিলো। মই কৈছিলো সিয়াক কেঁচৰাই আনলি তোকো বাৰু আনি দিম বুলি, কিন্তু এতিয়া পিছে কি ভাতো খোৱা নাই নেকি? সি আজি ভাতে খোৱা নাই, মনটো মাৰি আছে। আপুনি এটা কাম কৰক, সিয়াক এখন বাইক আনি দিয়ক। বাৰু ক'ত আছে সিয়াক মাত? পাঠিয়াৰ দেউতাক, মই এখন বাইক আনিলো নহয়। পাঠিয়া ক'ত? হাও মাক চকলাই, আকৌ তই জ্বলাবা আহিছা ভাল। সি বাইকত ধৰি বোলে আজি ভাতকে খাওঁ নাই, তই আকৌ সেইটোকে ক'বা আহিছা বাইক আনাৰ কথা। তোক খেল সেইকাৰণেতো মই সিয়াক জ্বলাবা আহিছো। পাঠিয়াৰ মাক নামটা কিয় হয় সিয়াক? বাপা নাহে কে? গেছো ৰ মাই গেছো ৰ। কেঁচৰা, তোৰ কি হলে? তই কিয় মৰবা আহিছে বেৰে পুৱাই নে আকৌ বাইকৰ কথা কৈ মোৰ মাথাটো গৰম কৰবা আহিছা? নাই ভাই, নতুনকে গাড়ী আনছো, তোক একবাৰ ফুৰবা লৈ যাম বুলি ভাবছো, তোৰতো নাই। হ'ব দে মাক চকলা, ইনকে ইনচাল কৰিব লাগে নেকি আৰু? মোৰ নাই আৰু নাই, মোক দেউতাই আনিম বুলি কৈছে নহয়, আজিও আনিবা পাৰে। পাইছা পা বলবি বিচু দাউতে কৈ এতিয়া মোক গাড়ী আনি দিবি নে নেদা? তইতো কৈছিলি মোক কেঁচৰা গাড়ী আনি দিয়াৰ লগে তই মোক আনি দিবি বুলি ফেলে। দে হ'ব দে, ইটানো আৰু কি কথা, আনি দিম আৰু বাইক লাগে আৰু। দে ওলো আমি যাওঁ শ্বৰুমৰ পৰা এখন লৈ আহো। পিছে কি বাইক লাগব তোক? মই KTM লৈছো। থৈছো আৰু বাচ্চা, KTM লৈছা আৰু সেইটো ক'ব লাগে কথা নেকি? তই ইমান দামী গাড়ী বিলাকৰ নাম কলি আকৌ মই আনি দিব লাগব? নহয়, এনে কৈ চাইছো আৰু। দে হ'ব দে পা ওলাও যাও, আমিও লৈ আহো এখন। ময়ো অলপ চলাব লাগব দেই, যাও। মাক চকলাই, আজি দিনটো এনেকে যাব নেকি নাই ভাল? এটা কাষ্টমাৰো এতিয়ালৈকে দেখা দেখি নাই। ইটা দিন শ্বৰুমত কম দামী গাড়ী আনি আছিলো, ভালে হৈছিল, চেল গৈছিল। এতিয়া এই দামী গাড়ীখন আনাৰ পৰা দেখোন এটাও কাষ্টমাৰ নাহে। এটা আহিলে সি একে লুটি ল'ম মাক। কেনে এখন গাড়ী এখন? মোক এনেকুৱাই লাগে দেউতা। কি এনেকুৱাই লাগে? কি কথা কয় তই? এখন গাড়ী নে আৰু? আৰু বেলেগ থাকবও পাৰে বাৰু, তোৰ পচন্দ মতে ল'ম দে বাৰু। পিছে দোকানীটো কতে দেউতা মাতছো? দোকানী এখনত কেইটকা? কেইটকা দিবা লাগব এখনত? কোনোবা গাঁৱৰ পৰা কাষ্টমাৰ আহিছে হম্পৈ। আহক দাদা, বহি লওক। হ'ব দে, আমি ইয়াতে চাহ ভাত খাবা অহা নাই নহয়, গাড়ী কিনবা আহিছো আৰু। দাদা আপুনি টেনচন ল'ব নালাগে, ইয়াতে যিখন গাড়ী আছে এই গাড়ীখনৰ নিচিনা গাড়ী এই পৃথিৱীত নাই। নলওঁ যা পিছে পৃথিৱীত নাই যদি। দেউতা ক'ত গেলি? কিয় এই দোকানীটো কৈছে এইখন গাড়ী বোলে পৃথিৱীত নাই। তেৰিকা দাদা, আপুনি ভুল বুজিছে। তাৰমানে মই ক'ব বিচাৰিছো যে এইখন গাড়ীৰ নিচিনা ধুনীয়া গাড়ী এই পৃথিৱীতে নাই। এইখন আপোনালোকে ভাগ্যৰ বলতহে পাইছে। পিছে তই ভালকে কিয় নকৈছো আৰু বাচ্চা? দে দাদা, ভুল হৈ গ'ল আৰু একো নহয় দে। আৰু তোক দোকানী কোনে বনাইছে? উত্তৰ কোজ হেন কোজ তোলে যেতিয়া হৈ আছা। দেউতা, কিন্তু কথা লাগি থাকে আপুনি? আগতে বাইকখন চাওক না, বাইকখন মোৰ ভাল লাগিছে। হয় নেকি? পিছে মই এক দামটো সুধি চাওঁ ৰ। দোকানী, পিছে এখন গাড়ীৰ দাম কিমান? বেছি নহয় দিয়ক দাদা, মাত্ৰ 15 লাখ টকা। দেউতা কি হলে আপোনাৰ? কি হলে দাদা আপোনাৰ কি হ'ল? দেউতা? এনেকে এৰি থৈ নাযাবি মোক। মৰা নাই ভাল, মই গাড়ীৰ দাম শুনিহে মই বেহুচ হৈছো। সেইগিলা বাদ দি 1500 মান টকাৰ হলেহে মই গাড়ীখন লৈ যাম, নহলে মই নেনাও। কি কৈছে দাদা আপুনি? 1500 টকাত এখন গাড়ী? আপুনি পাগলা হৈছে নেকি? কোনে পাগলা? কা পাগলা বুলি ক'ব আহিছ? নেনাও গাড়ী। দেউতা, কেঁচৰাখনো এমন মানে দাম লৈছি, তই কিয় ইমান টেনচন লৈছা? 15 লাখ টকাহে আৰু। হয় নেকি? হলেওতো 15 লাখ দিবা নোৱাৰা, অলপতো কমাব লাগব। সেইকাৰণে অলপ কমৰ পৰা মাতি চাওঁ।
ঔৰা পিছে 10 লাখত দিবা না দাদা আপুনি এতিয়াহে ঠিক কথা কৈছে 10 লাখত আৰু কিয় নিদিম দে লওক আপুনি লওক আৰু আপোনাক বুলি দি দিলো আৰু 10 লাখত এই ৰ মাক চকলা পিছে তই দিম বুলি কলিয়া নহয় গাড়ীখন এতিয়া কি কৰিব লাগিব কেনেকে চলাব লাগিব তেল ভৰাব লাগিব না পানী ভৰাব লাগিব এখানত যে ইমান টকা দিবা লাগে এখন এতিয়া ওপৰত দি যাব না মাটি দি যাব সেই দেউতা আপুনিনো কি কথা মাথা মাৰি থাকে আৰু এখন আৰু ওপৰত দি যাব নেকি মাতি দিয়া যাব কি কয় মোৰ ঠেলাখনত দেখো পিছে মাটি দিয়া যায় মোৰখন দেখো ইমান দাম নহয় একা আপুনি ঠেলাৰ লগত মিলালে নহ'ব নহয় এখন হৈছে ইঞ্জিন এখন হৈছে বাইক ঠেলাখন যিমান স্পীডত যাব তাতকৈ বহু গুণ স্পীডত এখন যাব পাৰিব হয় নেকি দেউতা বাৰু পিছে তোৰ কথা শুনিয়ে নিম কিন্তু যদিহে স্পীডত নাযায় তোক আকৌ ঘূৰাই দিম এই পাঠিয়া তোৰ পচন্দ আছিলে না ভালকে কওঁ হৈছে দেউতা মোৰ বঢ়িয়া পচন্দ হৈছে গাড়ীখন সেইকাৰণে মই মাথা মাৰি আছো লৈ যাওঁ এখন হ'ব দে পিছে মই টাকা কেইটা দি পেলাই লৈ যাওঁ তই যাই থাক কি কয় দেউতা নতুন গাড়ী আপুনি লৈ যাব আপুনি দেখোন লুংগীত পাত খাই পৰিব মই লৈ যাম না গাড়ীখন দে হ'ব দে পিছে লৈ যা জল্দি ই দেখোন গাড়ীখন গল্টা মাৰিয়া লৈ গেলে ই কেনেকে চলাই নিব এই দাদা পাৰিব দিয়ক আপুনি টেনশ্যন কিয় লৈছে এই ৰাস্তালৈ এইখিনি ঠেলি দিব আৰু তাৰপিছত তুমি চলাই যাব দে হ'ব দে তই তেল মাৰবা নাংগে তোৰ পইচা কেইটা লওঁ জল্দি দিয়ক দাদা দিয়ক সেই আৰু এটা কথা শুন তই তোক মই কবাই পাইছিলো যেতিয়া গাড়ী জোৰত নাযায় তোক মই আকৌ ঘূৰাই দিম কিন্তু দে হ'ব দে দাদা আপুনি টেনশ্যন ল'ব নালাগে গাড়ী চোৰত যাবই